ভাগৰ লাগিছে নেকি? নাই। পানী খাবা? নালাগে। আপুনি মোক এটা কথা কওকচোন, আপুনি যে মোক বচাই আনিলে আপোনাক সিহঁতে কিবা কৰিব নেকি? কৰিবও পাৰে, এইবোৰ মই মেনেজ কৰি ল'ম। এনেও মোৰ বৰ বেয়া দিন চলি আছে। আপুনি নহ'লে এটা কাম কৰক, মোৰ লগতে পলাই ব'লক। সিহঁতেনো আপোনাক ক'ত বিচাৰি পাব? ব'লক। সিহঁতে মোক চিনি পায় আৰু মোৰ মা হস্পিটেলত আছে বুলিও জানে। কি? আপোনাৰ মা হস্পিটেলত আছে আৰু আপুনি এইবোৰ কাম কৰি আছে? কোনো মানুহৰ এইবোৰ কাম কৰিবলৈ মন নাযায়, পৰিস্থিতিয়ে বাধ্য কৰায়। পৰিস্থিতি? কি পৰিস্থিতি? আপুনি মোক বুজাই কওকচোন। মোৰ মাৰ ট্ৰিটমেণ্ট চলি আছে, 60,000 টকা লাগে। মই আগতে এইবোৰ কাম কৰি পোৱা নাই। বিমল নামৰ মানুহ এজনৰ ওচৰলৈ গ'লোঁ, কাম বিচাৰি বা ধাৰ বিচাৰি। তেওঁ এইটো কাম দিলে, কৈছে বোলে এইটো কাম কৰিব পাৰিলে 50,000 টকা দিব। মোৰ আপোনাক দেখি তেনেকুৱাই লাগিছিল যে আপুনি এনেকুৱা কাম কৰিব নোৱাৰে। ৰিকুৱেষ্ট এটা আছে, যদি বেয়া নোপোৱা। কি ৰিকুৱেষ্ট? কৰিম পাৰিলে, কাৰণ আপুনি মোৰ কাৰণে ইমান কৰিছে। কওক, কি ৰিকুৱেষ্ট? এই ঘটনাটোৰ বিষয়ে যাতে তুমি পুলিচক একো নোকোৱা। কথাটো পুলিচক ক'লে মোৰ লগতে হস্পিটেলত থকা মাৰো দিগদাৰ হ'ব। কিন্তু মই তেওঁলোকৰ কথা ক'ব পাৰিম। তেওঁলোক ফচিলেতো মোকো ফচাই দিব। আপুনি জানে নেকি যে মোক কোনে কিডনেপিং কৰাইছে? মই ইমান ভালকৈ নাজানো, কিন্তু মই জনাত আপোনাৰ দেউতাৰ ফালৰে কোনোবা এজন বন্ধুৱে আন এজন মানুহক এই কামটো কৰিবলৈ দিছিল। দেউতাৰ ফালৰ?
কিন্তু তেনেকুৱা কোনো মানুহ মই জনাত নাই দেখোন। ময়ো গম পোৱা নাই নহয়, কাৰণ মই ইহঁতৰ লগত প্ৰথমবাৰ কাম কৰিছোঁ। বুজিছোঁ। আপুনি চিন্তা নকৰিব, মই আপুনি ফচিব লগা কাম একোৱেই নকৰোঁ। কিন্তু ঘৰত কি ক'ব লাগে সেইটো অলপ ভাবি চিন্তি কৰিব লাগিব, নহ'লে পুলিচে গম পালে আপোনাকো লৈ যাব। তুমি জনাব যে ছোৱালী, চাবা আৰু। আপোনাক দেখোন মই থেংক ইউ কোৱা নাই। থেংক ইউ ছ' মাছ। বাছত উঠি ঘৰ গৈ লোৱা, তাৰপিছত থেংক ইউ ক'বা। বাছত উঠি ঘৰ পাই কেনেকৈ ক'ম? আপোনাৰ ফোন নম্বৰ আছে? আছে, কিন্তু এতিয়া ফোনটো লগত নাই। মানে আচল মালিকে ৰাখি থৈছে, কামটো শেষ হোৱাৰ পাছতহে বুলি দিব। তেনেহ'লে আপুনি ভালে আছে বুলি মই কেনেকৈ গম পাম? মই নিবিচাৰোঁ যে আপুনি মোক বচাই উঠি ফচাটো। এটা কাম কৰিবা, তোমাৰ অফিচৰ সন্মুখত দ্য নিউ ধাবা বুলি এখন ৰেষ্টুৰেণ্ট আছে। 3 দিন পাছত তাতে মই তোমাক লগ কৰিম, তোমাৰ অফিচ ছুটিৰ পাছত, যদি মই ভালে থাকোঁ। মই কিন্তু আপোনাক লগ পাব বিচাৰোঁ। আপুনি মোক যেনেকৈ বচাইছে, মই বিচাৰোঁ আপুনি নিজকো তেনেকৈ বচাই যেন। বচাম। বি পজিটিভ, পজিটিভ হ'ব লাগে। বাছ আহিছে নেকি? পইচাটো তোমাৰ থেংক ইউ। আৰু এটা কথা, আপুনি বহুত ভাল মানুহ। ইট ৱাজ নাইচ মিটিং ইউ। থেংক ইউ ছ' মাছ, মাই নিউ ফ্ৰেণ্ড।
আহিলা বহা তুমি আহিবা বুলি মই ভবাই নাছিলোঁ কিয় নাহিম তুমি মোক কিমান হেল্প কৰিছা সেইদিনা যদি তুমি নাথাকিলা হয় মোৰ কি অৱস্থা হ'ল হয় সেইটো হয় পিছে এইবোৰ বাদ দিয়া কি খাবা কোৱা একো নাখাওঁ দিয়া ঘৰতে গৈ খাম কিয় নাখাবা খাবই লাগিব ইয়াৰ চাওমিনখিনি বিৰাট বঢ়িয়া মানে সিদিনাখন মই তোমাক কিডনেপ কৰিবলৈ আহিছিলোঁ সেইদিনাখন ইয়াতে বহি ভালকৈ পেট ভৰাই চাওমিন খাই গৈছিলোঁ বিৰাট বঢ়িয়া বনাই খাবা ঠিক আছে দাদা 2 প্লেট চাওমিন দাদা অইল অলপ কমাই দিব দাদা অইল নিদিয়াকৈ বনাই দিয়ক অইল নিদিয়াকৈ কেনেকৈ বনাব দাদা অলপমান অইলটো দিব এইবোৰ বাদ দিয়া ঘৰত মোৰ কথা আৰু পুলিচক কি বুলি ক'লা কৈ দিছোঁ সঁচা কথা তুমি মোক কেনেকৈ কিডনেপ কৰিছিলা ৰেপিডত উঠাই কেনেকৈ তাৰ পৰা বচালা চব কৈ দিলোঁ চব নাই কোৱা ক'লে তুমি ইয়াতে এনেকৈ বহি থাকিলা হয় নেকি কিন্তু পুলিচ আংকলে যে ইমান কুৱেশ্যন কৰিছে কিমান মিছা কথা কৈছোঁ কিমান যে কাহিনী বনাইছোঁ মাৰ কুৱেশ্যন দেউতাৰ কুৱেশ্যন আৰু পুলিচ আংকলে যে মোক কুৱেশ্যন কৰি কৰি পাগল কৰি দিছে চবৰে এটাই ডাউট কিডনেপাৰ্ছে পইচা নোলোৱাকৈ মোক আহিব কেনেকৈ দিলে আচ্ছা এইবোৰ বাদ দিয়া তোমাৰ স্কেনাৰটো দিয়াচোন কিয় আকৌ ৰেপিডত যাম বুলি ভাবিছা নেকি আৰে মই থৈ আহিমগৈ পইচা নালাগেতো দিয়াচোন মোৰ কাম আছে দিয়া তোমাক মই 50,000 rupees পঠাইছোঁ মাৰ ট্ৰিটমেণ্ট কৰিবা তোমাক হেল্প কৰাৰ কাৰণে তুমি পইচাখিনি দিছা নহয় অ' তেতিয়াহ'লে মই ইমানখিনি টকা ধাৰ মাৰিম কেনেকৈ শুনা তুমি কি চলোৱা ৰেপিডো মই কিয় অহা যোৱা কৰোঁ ৰেপিডোত গতিকে যেতিয়ালৈ তুমি মোক 50,000 rupees ঘূৰাই নিদিয়া মই তোমাৰ লগতে অহা যোৱা কৰিম এইটো তোমাৰ এডভান্স পে'মেণ্ট হ'ব এতিয়া